নমস্কাৰ, মই নৱজিত গগৈ। আজি বিশেষ এটা কাৰণত ভিডিঅ'টো অপেন কৰিছোঁ। একচুৱেলি কথাটো এনেকুৱা, কিছুমান মানুহ থাকে যিয়ে ৰাজহুৱা খণ্ডটোক নিজৰ সম্পত্তি বুলি ভাবি লয়। তেওঁলোকে ৰাজহুৱা খণ্ডটো যি মন যায় তাকে কৰে। গতিকে সেই ব্যক্তিসকলক কৈছোঁ যে তেওঁলোকে সেই ৰাজহুৱা খণ্ডটো অকলে নিৰ্মাণ কৰা নাই। তাত বহু ব্যক্তি আছে, প্ৰত্যেক ব্যক্তিয়ে যিয়ে প্ৰথমৰ পৰা জড়িত হৈ আছে, সেই প্ৰত্যেক ব্যক্তিৰে এটা এটা তাত অংশ আছে সেই অনুষ্ঠানটো গঢ়ি উঠাৰ। গতিকে এনে কিছু ব্যক্তি আছে যিয়ে সেই ৰাজহুৱা খণ্ডটো নিজৰ সম্পত্তি বুলি ভাবে, যেতিয়াই যি মন যায় তাকে কৰে। কোনো কাৰণ নাই, কোনো কথা নাই, ব্যক্তিগত কাৰণৰ বাবে যি মন যায় তাকে কৰে। যদি তেওঁলোকৰ মতে নচলে বা তেওঁলোকৰ মতে কিবা নকৰে, তেন্তে তেওঁলোকে সেই ৰাজহুৱা খণ্ডটোক নিজৰ অধিকাৰ হিচাপে লৈ কাম কৰিবলৈ মই তেওঁলোকে ক'ব বিচাৰোঁ যে সেই ৰাজহুৱা খণ্ডটো আপোনালোকে অকলে নিৰ্মাণ কৰা নাই, তাত সকলোৰে অনুদান আছে। গতিকে সেই ৰাজহুৱা খণ্ডটোক আপোনালোকে নিজৰ সম্পত্তি বা নিজৰ অধিকাৰ বুলি ভাবি নল'ব। তাত সকলো ব্যক্তি যিয়ে প্ৰথমৰ পৰা জড়িত হৈ আছে, তাৰ সৰু সৰু এটা অংশও তাত জড়িত হৈ আছে, তেওঁলোকৰ কষ্ট জড়িত হৈ আছে। গতিকে ইমানকে কৈছোঁ, ধন্যবাদ।